এই খেদি নাহিবি বাবা হেল্ল' গাইজ কি খবৰ সকলোৰে পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ ইউটিউব চেনেল বুলি কৈছে কিন্তু ইউটিউব চেনেলটো আছেনে নাই মই নিজেও নাজানো জানো কিন্তু মানে কি হ'ল সেইটোহে নাজানো মানে আচলতে আজি ইউটিউবত দুই-তিনিটামান ব্লগ চালোঁ অলপ সোনকালে উঠি পেলাই তো ভাবি এই জোচ দি গ'ল আৰু এনেকুৱাই আৰু অলপ উদ্ভুত প্ৰাণী মানে দুটামান বনাই দিওঁ বুলি ভাবিছোঁ দুটামান নহয় এটাই বনাম এই কি হ'ল কথা কিবা ওলাইছে মোক মানে আজি দিনটো ষ্টাৰ্টিঙৰ পৰা ষ্টাৰ্ট কৰিছোঁ চাব মানুহে চাই থাকিব লাগে আৰু কি হৈ আছে কি ৰাতিপুৱা শুই উঠিয়ে কাম দিছে দেই সঁচাকৈ ল'ৰাটো কিমান দিন আছে ব্লগ কৰিছিলোঁ আজি কম চম ভালকৈ ব্লগটো কৰিব দিব লাগে সেইফালে कहाँ पे है हमारा घर का परिवेश बहुत दिन आप लोगों को दिखाया नहीं आज बहुत दिनों के बाद हमारा घर का रोशनी आप लोगों को दिखा रहा है ओ वो एक न्यू मेंबर है आ गया हमारा घर में उसके बारे में भी हम बात करेंगे थोड़ी देर रख लीजिए हाँ दीजिए ओ थोड़ा हमारा हिंदी हो गया मेरा बात मोबाइल से छोड़िए मुझे निकालिए ठीक ठाक बाबू बोली गाइस ओके आ जाइए इसको स्क्वाट पड़ेगा ऐसे ऐसे स्क्वाट पड़ेगा थोड़ा जिम मार के तगड़ा हो गया हम इसमें पानी है कैसे रोटेगा धान को कानते कहाँ पे है आगर हुकान के लिए यहाँ पे इधर ढाल दे क्या तलत लगे तो गाइस अभी मैं এতিয়া মানে প্ৰথমতে মুখ চুকখন ব্ৰাছ চাছ মাৰি লৈছোঁ তাৰপিছত দেখাই আছোঁ দেই আগতে মোৰ এইটোৱে মোৰ ৰুমটো দেখিছে তো গাইছ আগতে মানে মাথা চাথাবিলাক মায়ে ঠিক কৰি দিয়ে আজিকালি নকয় মই নিজে ক'ব লাগিব ঠিক আছে প্ৰথমতে আঁঠুৱাখন ঠিক কৰি লৈছোঁ ব্ৰাছ মাৰি মাৰি চব দেখাছোঁ এইটো যে কি কৰোঁ দিনটো এনেকৈ কওক আপোনালোকে আপোনালোকে ৰেভাই পৰে মোক আজি ভিডিঅ'টোৰ কাৰণে আঠৰ টকা কৰোঁ মই সদায় কৰোঁ বোলে মোৰ ব্ৰাছ চাছ কৰি অহাৰ পিছত ধুনীয়াকৈ খানা থৈ দিছে ৰাতিপুৱা শুই উঠি মই মানে মোৰ একো মানে খোৱা ছিষ্টেম নাই মানে যি টি খাই দিওঁ মই এইফালে শুকান ৰুটি আছে মই তেলৰ ৰুটি নাখাওঁ এইফালে অকণমান মাংস খাব লাগিব মাংস এইফালে চাই আছে মোক ভিডিঅ' বনোৱা খোৱা চাই নেকি মই প্ৰথমতে পানী খাওঁ গৰম পানী খাই কি চাই আছে এনেকৈ চ' গাইজ মোৰ মানে ধুনীয়াকৈ খাই মেলি হৈ গ'ল আৰু এতিয়া উঠিছোঁ উঠি কিনে আকৌ বহি লৈ ভিডিঅ'টো বনাই লৈছোঁ এইফালে আমাৰ মাতাশ্ৰীয়ে পিছফালে মোৰ কাৰণে বিহুৰ কাৰণে কি লগাই আছে কৈ দিয়া আকৌ একদম চশমা তচমা লগাই একেবাৰে চকু নেদেখা হৈ গ'ল হা এখন বিহুৰ কাৰণে মোৰ কাৰণে টঙালি বৈছে হে আৰু যে মা তোমাৰ যে মুগা কাপোৰ পিচটো আছে সেইটো মই আজি বিহু চোলা এটা চিলাই আহিমগৈ বুলি ভাবিছোঁ কি কওঁ চিলাই আহিমগৈ নেকি এইফালে ফুল বৈছে মায়ে একদম আগৰ দিনৰ শিপিনী একদম ফুল বৈছে গাইছ আপোনালোকে কোনে কোনে ফুল ব'ব জানে অঁ মই নাজানো সেইবোৰ দিয়া আৰু গাইছ এতিয়া ওলাই যাব লাগিব ধুনীয়াকৈ বিহু চোলাটো চিলাই আহিব লাগিব এনেও মই বৰ বেছি বিহুৱা নহয় আৰু হুঁচৰিটো এনেকুৱা কিবা বিহু চোলা পিন্ধিয়ে হুঁচৰি মাৰিব লাগিব এনেকুৱা কোনো কথা নাই এনেই আৰু জাষ্ট ফটো এখন মাৰিবলৈ আৰু ঘৰত কাপোৰটো এনেই পৰি আছে সেইকাৰণে চিলাই আহোঁগৈ বুলি ভাবিছোঁ বাকী এতিয়া মায়ে জানে আৰু দিয়ে বা নিদিয়ে দিবানে লৈ যাবা অ'কে সেনেকৈ আৰু দেখাই আছোঁ সেইফালে মটৰ পূৰা বেৰবেৰাই আছে বিহু বুলি এনেই অকণমান ঢোলকে বজাই দেখাইছোঁ ভোল বান্ধি হ'লে কিমান কৰিব এই ভোল বান্ধি মানে ভোল অকণমান হ'বই আৰু কি কৰিব ইমান বিহুৱা নহয় যে এনেই যোৱা বছৰে তনোৱা এবাৰ তনোৱাও নহয় এনেকুৱা বজাই দেখাইছোঁ আপোনালোকক দেই এটা দীঘলীয়া চাপৰ্ট
তো গাইছ এনেই অকণমান আপোনালোকক বজাই মেলি দেখালোঁ আৰু ঢোলটো আচলতে বহি আছে, যোৱা বছৰ বনোৱা হয়। তো সেইকাৰণে আকৌ নিম চাগে, বিহুলৈতো টাইম আছে অলপ। সেয়ে দেখাই আছোঁ, কেনেকুৱা পালে চাপৰটো শুনি ক'ব আৰু মানে আপোনালোকক আমাৰ বাহিৰৰ পৰিৱেশটো অকণমান দেখাইছোঁ, কিমাননো ভিতৰত সোমাই থাকিম। আৰু এতিয়া বসন্ত তিনিখন আপোনালোকক দেখাই দিছোঁ। এই হাঁহটোৱে বহুত দিগদাৰ কৰিছে গাইছ, খেদি খেদি আহে। পোৱালি থকা হাঁহ দেখি জানে আৰু কেনেকৈ খেদি আহে সাপৰ নিচিনা। এইখনতো দেখিছেই আৰু আগতে, এইখন হৈছে আমাৰ নিউ বসন্তী। এখন 2 মাহ ৰানিং হৈ আছে আৰু আপোনাৰ এইটো কি বুলি কয়, ফেব্ৰুৱাৰী মাৰ্চৰ 13 তাৰিখে এখন 3 মাহ কমপ্লিট হৈ যাব। মানে জানুৱাৰী 13 তাৰিখে এখন লৈছিলোঁ I-20 স্পৰ্টছ, আপোনালোকক দেখাই দিছোঁ। এইফালে I-20 বেজিং, এইটো স্পৰ্টছ। এইফালে ধুনীয়াকৈ এইখন আৰু এইখন আগৰ এইখন ইণ্ডিকাখন আছিলে, এখন বিক্ৰী কৰি দিয়া হ'ল বাৰু। এইখন নতুন বহুত ডিষ্টাৰ্ব দিছিলে আৰু পুৰণা হৈছিলে, এখন 13 বছৰ নে 14 বছৰ হৈ গৈছিলে। এখন অলপ প্ৰব্লেম পালোঁ, সেইকাৰণে নতুনখন অনা হ'ল আৰু দৰকাৰ হয়। আৰু এখন নতুন মেম্বাৰ আছে, চৰি পাহৰি গৈছিলোঁ এইখনৰ কথা ক'বলৈ। সেইখন হৈছে এইখন বাইকখন। এই रुको जरा सबर करो খেদি নাহিবি। খেদিছিলে আমাৰ হাঁহজনী, পাগল হাঁহ হয়। মোৰ বহুত ভয় লাগে, একো নকয় হ'লেও জানো মানে কেনেকুৱাকৈ খেদে মানে। শান্তিকৈ ব্লগ এটা বনাব নিদিয় নি? ইমান দিনে ঘৰ মানুহটোকো চিনি পোৱা নাই। লাগি দিয়া। পাহৰি এনেকুৱা খেলত দিছে। ব্লগ এটা বনাব নাই দিয়া, মোবাইলত ভিডিঅ' কৰি থাকোঁতে খেদি আহিছে। যা এইখন বাইকখন, এখনো 22 চনৰ হাইত লোৱা হৈছিলে, অক্টোবৰত লোৱা হৈছিলে, 22 চনৰ অক্টোবৰত। এখন নাম্বাৰ প্লেট আহিয়ে গ'ল বাৰু, এখন নাম্বাৰ প্লেট অহা নাই, আহিব লাহে দিয়ে। এখন দেখাই দিছোঁ কিমান চলিলে, সেইটো চাব পাৰে। 3865 কিলোমিটাৰ চলিছে। 2টা ছাৰ্ভিচিং হৈ গ'ল, সেইখনৰ এটাও ছাৰ্ভিচিং হোৱা নাই এতিয়ালৈকে। সোমবাৰে এটা কৰিব লাগিব, সিমানেই আৰু। এখন বাইক আচলতে ঘৰত 2খন বাইক দৰকাৰ হয়, সেইটো কাৰণে লৈ লোৱা হ'ল। মাইলেজৰ বাপ বুলি কয় হয়, আচলতে গ্লেমাৰ মাইলেজৰ বাপ, সিমানেই। এতিয়া ওলাই যাম, অকণমান আপোনালোকক দেখাম, চাই থাকিব। এটা ভিডিঅ'ত গাইজ তিনিটা চোলা চেঞ্জ কৰিবলগীয়া হৈছে। একো নাই, এতিয়া গাইজ ধুনীয়াকৈ বজাৰলৈ যাওঁ, এখন বাইকতে যাওঁ, চাওঁ মই গৈ পেলাই ধুনীয়াকৈ চোলা পিচটো চিলাই কিনে আহোঁগৈ। আৰু কিবা যদি কাম ওলাই কৰিম, তাৰপিছত আকৌ ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম। এনেই জাষ্ট ভুল নুবুজিব আৰু, নৰ্মেলি এটা ব্লগ বনাইছোঁ চাব, ইমানেই আৰু। মাজে মাজে ব্লগ ভিডিঅ' বনাবলৈ ট্ৰাই কৰি থাকিম, এনেকুৱা কিছুমান কণ্টেণ্ট মাজে মাজে বিচাৰি থাকিবলৈ। আচলতে মই ভিডিঅ' নিদিয়া মোৰ মেইন মুখ্য কাৰণটোৱে হৈছে মোৰ কণ্টেণ্ট প্ৰব্লেমৰ কাৰণে। আৰু আচলতে মোৰ যি টি ভিডিঅ' বনাই দিব মন নাযায়, সেইটো আপোনালোকক মই ক'লোৱেই। আচলতে কিবা ইণ্টাৰেষ্টিং ব্লগ বনাবলৈ বিচাৰোঁ, সেইটোৱে আৰু। চাই থাকিব, আজি যদি ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পায়। আৰু এইটো ভিডিঅ' মানে অকণমান মানে চেনেলটোতো যিহেতু ডুবি গ'ল, অকণমান আপোনালোকে উঠাব লাগিব আৰু। এতিয়া 2-3টা এনেকৈ ভিডিঅ' বনাই থাকিব লাগিব, তাৰপিছত পিছত আকৌ ভাল ভিডিঅ' দিম। যিহেতু এতিয়া মই ফ্ৰী আছোঁ, সেইটো কাৰণে আকৌ ভিডিঅ' বনাবলৈ লাহেকৈ ষ্টাৰ্ট কৰিছোঁ আৰু। ঠিক আছে, এতিয়া যাওঁ। তো গাইজ আমি ওলাই আহিলোঁ, আৰু এইফালে আমাৰ এইফালে দৃশ্য চাই ল'ব পাৰে।
অকণমান দিগদাৰ হয় আৰু মোবাইলে এনেকৈ ভিডিঅ' বনাবলৈ। আমি দুটাই আহিছোঁ চাব টাউনলৈ যাওঁ, গৈ চিলাই লওঁগৈ। ৰাস্তা ব্লগ নবনাওঁ এনেকৈ, তাক গৈ দেখাই আছোঁ। তো গাই আপোনালোকে দেখিছে একেটা পানীয়ে একদম একেটা বৰষুণে পানী কৰি দিলে চব। চাই লওক পৰিৱেশটো। এইফালে আহি আছোঁ ধুনীয়াকৈ এতিয়া লাহেকৈ গ্লাছটো বাঢ়ি আহি আছে আৰু তই ভিডিঅ' কৰিবলৈ কওঁ মই নকওঁ, মোক দেখা খাই থাকিলেও আমি দেখা দিলাম অকল গোল যাম আমি বিহু যাম তোমাৰ মাছ বজাৰৰ ওচৰত পাবা। মাছ বজাৰ চিধা এইখন মই দেখাম আপোনাৰ ষ্টাইলটো। মোবাইলটো আছে দেই কাপোৰ চাপোৰ লৈ গম পাইছোঁ এনে চিলোৱা অকল চিলোৱা হেৰি ল'ব 400 টকা ল'ব কাপোৰৰ দাম কমাই ল'ব নাই নাই হ'ব 750 ল'ব হৈ যাব এবাৰ এদিনে পিন্ধি কাপোৰ ইমান বহোৱা নহয় নহয় ফটো বনাব লাগে আৰু গাইজ সুধিছে ধুনীয়াকৈ জোখ মাখ লৈ বিহু আগেকৈ দিব দেই এডভান্স কৰিব লাগিব 100টা দিব এয়া আকৌ জোখ মাখ লোৱা হ'ব বেয়া লাগিছে গলিকে দে চিকেন যাব লাগিব নি আপোনাৰ আখল বহল কিছু যাব দেই কিবা ক'ব লাগিব নাও কেতিয়া দিব ডেটটো কৈ দিয়ক তাইক ভিডিঅ'ত 8 তাৰিখ এপ্ৰিলৰ 8 তাৰিখ দেই ঠিক আছে 8 তাৰিখ লৈ যাবা তোমাৰ বিহু আচাৰ অঁ সেয়া পূৰা 540 550 অঁ 100 টকা এটা এডভান্স দিয়া হৈ গ'ল এইখনে ৰিচিপ্টখন আমি এতিয়া আহিম 8 তাৰিখে বাই বাই ঠিক আছে চুটিটো কাটি ল'লোঁ গাইছ অলপ চিম্পুলকৈ আৰু বেছি হেৰি নহয় অলপ দীঘল হৈ আছিলে কাৰণে চুটি কৰি ল'লোঁ আৰু বাছ বেছি ষ্টাইল নাই দিয়া যিমান ইচ্ছা কৰিব আৰু ইমানেই এয়া हाय चश्मा तो पहन के एक तो वीडियो बना के जाएगा ना
ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰি দিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' লাভ ইউ অল গাইজ। চি ইউ নেক্সট ব্লগ। বাই বাই গাইজ। এইফালে ধুনীয়াকৈ বস্তু চস্তু লৈ পেলাই গৈ আছোঁ। ৰ'দ বহুত দিছে। বাই বাই গাইজ। এইবোৰ ব্লগ কৰিছোঁ চাই গৈছে আমাক। ঠিক আছে। হাই হেল্ল' বাই বাই।